আজি আমি ক্লাস 10 ৰ বহুপদ চেপ্টাৰৰ এক্সাৰসাইজ 2.3 কোশ্চেন 6 ৰ 3 নম্বৰটো আলোচনা কৰিম। দিয়া আছে আমাৰ x to the power 4 - 2x cube - 26x square plus 54x - 27 বহুপদৰ দুটা শূন্য 3√3 আৰু -3√3 হলে ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা। ভেৰি ইম্পৰ্টেন্ট কোশ্চেন। কি দি আছে আমাৰ দুটা শূন্য দি আছে 3√3 আৰু -3√3 শূন্য দুটা ধৰি লোৱা। লেট ধৰা হল শূন্য দুটা x equal to 3√3 আৰু x equal to -3√3 গতিকে x আছে লিখি দিয়া 3√3 আগত কি চিন আছে আমাৰ প্লাস ইকুৱেলৰ হিফালে আছে যদি ইফালে লৈ আহে কি হ'ব মাইনাস x আছে লিখি দিয়া এটাৰ আগত কি চিন আছে মাইনাস ইকুৱেলৰ হিফালে আছে ইফালে লৈ আহে কি হ'ব প্লাস তাৰ পিছত x ৰ লগত যদি x পূৰণ কৰা কি হ'ব x স্কয়াৰ মাইনাস এ প্লাস এ কি হ'ব মাইনাস 3 ৰ লগত 3 পূৰণ কি হ'ব 9 √3 * √3 মানে কি 3 x স্কয়ার সে লিখা 9 ৰ লগত যদি 3 পূৰণ কৰা কি হ'ব 27 এতিয়া x স্কয়ার - 27 দি এটো বহুপদক হৰণ কৰি দিয়া x to the power 4 - 2x cube - 26x square plus 54x - 27 ইয়াতে সোয়া ইয়াতে কি আছে আমাৰ x to the power 4 x চাৰিটা আছে ইয়াতে আমাৰ কেইটা আছে দুটা বাদ দি দিয়া কেইটা থাকিব x square লগত x square পূৰণ কি হ'ব x to the power 4 তাৰ পিছত x square লগত যদি 27 পূৰণ কৰা কি হ'ব -27 x square এটো তলত একো নাই নমাই দিয়া -2x cube তলত যদি মাইনাস থাকে হেতু কি বুজিবা তুমি প্লাস 27 ৰ পৰা যদি 26 মাইনাস কৰা কি হ'ব 1 হ'ব +1 x square এটো তলত একো নাই নমাই দিয়া তাৰ পিছত ইয়াৰে প্ৰথম পদ হৰণ কৰা কি আহিব -2x cube / x square সংখ্যা কি আছে আমাৰ -2 এটো আগতে লিখি লোৱা তলত কোনো সংখ্যা নাই ওপৰত x কেইটা আছে আমাৰ পাৱাৰ 3 আছে মানে তিনিটা x আছে তলত কেইটা x আছে আমাৰ দুটা তিনিটাৰ পৰা যদি দুটা মাইনাস কৰা কি থাকিব আৰু এটা x থাকিব -2x ওপৰত বহাই দিয়া -2x ৰ লগত যদি x স্কয়াৰ পূৰণ কৰা কি হ'ব -2x কিউব তাৰ পিছত -7 কি হ'ব প্লাস 2 ৰ লগত যদি 27 পূৰণ কৰা 54 হ'ব x আছে কি দিয়া তাৰ পিছত এটো নমাই দিয়া x স্কয়াৰ নমাই দিয়া এটো ক্যান্সেল -27 তাৰ পিছত x স্কয়াৰ মাজত কেইবাৰ যাব একবাৰ একৰ লগত যদি x স্কয়াৰ পূৰণ কৰা x স্কয়াৰ হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস একৰ লগত 27 পূৰণ 27 তত কি আহিব আমাৰ 0 আমাৰ কি উলিয়াব লাগে শূন্য উলিয়াব লাগে আমাৰ দুটা শূন্য দি আছে 3√3 আৰু -3√3 আমি কি কৰিম ইয়াৰ পৰা বাকি দুটা শূন্য বাহিৰ কৰি দিম নাও এতিয়া তুমি কি কৰিবা এটো উৎপাদক বিশ্লেষণ কৰি দিয়া x স্কয়াৰ হক একো নাই মানে কি আছে আমাৰ 1 আছে 1 ৰ লগত যদি হেকৰ সংখ্যা পূৰণ কৰা কি হ'ব 1 হ'ব 1 টো যদি ভাঙি দিয়া এক একৰ মাজত কেইবাৰ যাব একবাৰ মাজত কি বনাব লাগে দুটা x বনাব লাগে এটা x আৰু এটা x এটা x হ'ব দুটা x x স্কয়াৰ -x - 1 তোৰ আগত কি আছে মাইনাস এই কাৰণে কি কৰিছো দুইটাৰ আগত কি কৰিছো মাইনাস চিন দিছো এই দুটাৰ পৰা কমন লোৱা ইয়াতে x কেইটা আছে দুটা ইয়াতে x কেইটা আছে আমাৰ এটা মিল কেইটা আছে আমাৰ এটা মিল আছে দুটা আছে এটা লৈছা আৰু এটা থাকিব মাইনাস চিন আছে দিয়া x ৰ মাজত একবাৰ যায়
ইয়াতে কি আছে মাইনাস চিন আছে মাইনাস লোৱা তাৰপিছত চোৱা এই দুটাৰ পৰা কি মিল আছে x ৰ সহগ একো নাই মানে কি আছে আমাৰ 1 আছে ইয়াতে 1 আছে ইয়াতেও 1 আছে মিল কি আছে আমাৰ 1 আছে ইয়াৰ পৰা 1 লৈ আহিছা থাকিব কি আমাৰ x মাইনাস a প্লাস a মাইনাস 1 1ৰ মাজত কেইবাৰ যায় একবাৰ বাহিৰত কি আছে আমাৰ x আছে আৰু মাইনাস 1 x minus 1 ভিতৰত দুটা মিলি এটা ইয়াৰ পৰা শূন্য উলিয়াই দিয়া এতেকে x minus 1 equal to 0 और x equal to কি হ'ব 1 और x minus 1 equal to 0 और x equal to কি হ'ব 1 এতেকে বাকি শূন্য দুটা 1 আৰু 1 1, 1